নমস্কাৰ, মই ৰাগণিতম। বৰ্তমান উপস্থিত আছোঁ ৰাজ তিলক থিয়েটাৰৰ আখৰা গৃহৰ সমীপত। আমাৰ আখৰা চলি আছে, কিন্তু আজি এটা বিশেষ দিন আমাৰ ৰাজ তিলক থিয়েটাৰৰ কাৰণে। আজি মঞ্চৰ লাই খুঁটা স্থাপন কৰা হৈছে। আপোনালোকে দেখিছে মঞ্চৰ লাই খুঁটা। আমাৰ থিয়েটাৰৰ পৰিয়ালৰ এই দিনটো এটি খুব ভাল লগা দিন, খুব ভাল লগা সময় যে মঞ্চৰ যেতিয়া লাই খুঁটা স্থাপন কৰা হয়। সঁচাকৈ খুব ভাল লগা সময়, আমাৰ সকলোৰে আনন্দময় সময়। যিহেতু বছৰটো আমি এইখন মঞ্চত অভিনয় কৰিম, গতিকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা হয় যে আমি সুকলমে যাতে গোটেই বছৰটো খুব সুন্দৰকৈ জাকত জিলিকা হৈ থাকি যাতে আমি আগবাঢ়ি যাব পাৰোঁ। সেই উদ্দেশ্যেৰে আজি আমি ইয়াতে মিলিত হৈ আমি ৰাজ তিলক থিয়েটাৰ পৰিয়ালৰ তৰফৰ পৰা সংকল্পবদ্ধ হৈছোঁ যে আমি খুব ভাল কৰিম, যাতে দৰ্শকে খুব ভাল পায় আমাক, যাতে দৰ্শকে সদায় আমাক আদৰি লয়। মোৰ সকলোৰে পৰা অনুৰোধ জনাইছোঁ যাতে আমাক আপোনালোকে আশীৰ্বাদ কৰে, আমি যাতে আগুৱাই যাব পাৰোঁ। এতিয়া আমাৰ লগত আছে অন্যান্য শিল্পী কলা কুশলীসকল। আহক আমি তেওঁলোকৰ সৈতে দুআষাৰ মনৰ কথা পাতোঁ। এয়া আছে আমাৰ লগত আমাৰ ৰথৰ সাৰথি বুলি কৈছোঁ অনুপ দাস, আমাৰ পৰিকল্পক। আৰু অনুপ দাসে খুব সুন্দৰকৈ আমাৰ অনুষ্ঠানটো আগবঢ়াই নিবলৈ সক্ষম হৈছে। এয়া হাতত আজি পূজাৰী বেশত আছে, এইকাৰণে আছে। মই ইতিমধ্যে অকণমান আগতে কৈছিলোঁ যে আমাৰ কাৰণে খুব সুন্দৰ, খুব ভাল লগা, খুব মানে অন্তৰৰ পৰা কিবা ভক্তি জগা এটি দিন যে আমি লাই খুঁটা স্থাপন কৰিছোঁ। আৰু লাই খুঁটা স্থাপন কৰাৰ সময়ত অনুপে যিখিনি দায়িত্ব বহন কৰিছে সঁচাকৈ প্ৰশংসনীয়। অনুপে আমাক দুআষাৰ ক'ব লাগে। নমস্কাৰ। আজি আমাৰ ৰাজ তিলক থিয়েটাৰৰ কাৰণে বহুত শুভ দিন। আজি আমাৰ মেইন আমি লাই খুঁটা স্থাপন কৰিছোঁ, গতিকে অসমবাসী ৰাইজৰ আশীষ বিচাৰিছোঁ। তো এনেকৈ অসমবাসী ৰাইজে আমাক আশীষ দিব। তো আমি ৰাজ তিলক থিয়েটাৰ এইবছৰ আমি 3খন ভিন্নধৰ্মী নাটক লৈ পেলাই আমি ৰাইজৰ মাজলৈ আহি আছোঁ। বহুতো নতুন নতুন পদ্ধতি, নতুন নতুন কাৰিকৰী কৌশলেৰে আপোনালোকৰ মাজত আহি আছোঁ। আশা ৰাখিছোঁ অসমবাসী ৰাইজে আমাক সহায় কৰিব। আমাৰ সন্মুখত আছে বিনয় ডেকা, আমাৰ জ্যেষ্ঠ শিল্পী। কেৱল অভিনেতাই নহয়, তেখেতৰ পৰিচয় এতিয়া মই দাঙি ধৰিলে মোৰ দুখ কৰা হ'ব। এজন ভাল নাট্যকাৰ, পৰিচালকৰ লগতে এজন খুব ভাল ব্যক্তি। গতিকে আমাক আজি এই দিনটোত আমাক আশীৰ্বাদ দিয়াৰ লগতে দুআষাৰ মনৰ কথা আমাৰ দৰ্শকৰ আজিলৈ ক'ব লাগে। আমি সকলোৱে মিলিয়ে নাটক কৰিম, সকলোৱে মিলিয়ে কাম কৰিম। আমি সকলোৱে টিম ৱৰ্ক হৈ কাম কৰিম। এটা দল, আমাৰ দলটো আমাৰ বৰ ভাল। এইবাৰ যিটো আমাৰ এক্টিং ষ্টাফ ভাল, মিউজিক ষ্টাফ ভাল, নাটক কেইখন খুব সুন্দৰ আহিছে। বাকী যিখিনি মানে কৰ্মচাৰী আছে সেইখিনি খুব ভাল কৰ্মী, পুৰণা কৰ্মী থিয়েটাৰৰ। আমাৰ থিয়েটাৰ ভাল হ'ব। ৰাগ আছে, খুব কষ্ট কৰিব পৰা ল'ৰা। শ্যামন্তিকা আছে, খুব ভালকৈ কাম কৰিবলৈ ইচ্ছা কৰা ছোৱালী এজনী। আগতেও শ্যামন্তিকাৰ বহুত অভিনয় দেখিছোঁ, ৰাগৰ অভিনয় বহুতে দেখিছে। ৰাগৰ লগত মই একেলগে আছোঁ, খুব ভালকৈ আছোঁ, খুব ভাল হৈছিল তেতিয়া। এইবাৰো নিশ্চয় ভাল হ'ব, খুব ভাল হ'ব। এয়া শুভেচ্ছা ভিতৰৰ পৰা, মই নিজকো দিছোঁ শুভেচ্ছা। থেংক ইউ। এইবাৰ আহক আমাৰ মাজত আছে উপস্থিত আমাৰ অতি শ্ৰদ্ধাৰ নাট্যকাৰ পৰিচালক মজুৰি শৰ্মা ডাঙৰীয়া। তেখেতৰ আমি মনৰ কথা দুআষাৰ সুধিম যে আজি এই অনুষ্ঠানটোত ৰাজ তিলক থিয়েটাৰৰ পৰিয়ালবৰ্গৰ এজন হৈ কেনেকুৱা লাগিছে অনুভৱ? অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। ৰাজ তিলকৰ প্ৰতিগৰাকী শিল্পী, কলা কুশলী, প্ৰযোজক, মুখ্য প্ৰযোজকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাজ তিলকে অসমৰ ভ্ৰাম্যমাণৰ দৰ্শকৰ মনত এক সুকীয়া আসন স্থান লাভ কৰিছে। ভ্ৰাম্যমাণৰ দৰ্শকে বিচাৰে ৰাজ তিলকৰ নাটকসমূহ পূৰ্ণ পৰ্যায়ৰ এখন নাটক হ'ল, য'ত থাকিব এক সুন্দৰ সুললিত কাহিনী, সুগ্ৰথিত নাট্য গাঁথনি আৰু সংলাপৰ ঝংকাৰযুক্ত ধ্বনিৰে মানুহৰ অন্তৰ জয় কৰিব পৰা শব্দমালাই, যাতে নাটক কি, নাটকৰ আবেদন কি, নাটকৰ হৃদয়গ্ৰাহ্যতা কি, এই কথাখিনি বুজি পায়। পুনঃ ৰাগণিতম, শ্যামন্তিকা, বিনয় ডেকা, বালাজী, নয়ন, ৰাকেশ, মনোজ প্ৰমুখ্যে প্ৰতিগৰাকী শিল্পীলৈ মই শুভেচ্ছা জনাইছোঁ জিনা বন্দনালৈ। আৰু ৰাগ আৰু শ্যামন্তিকাৰ জুতি সদায় দৃশ্য শ্ৰব্য মাধ্যমত মানুহৰ মনোৰঞ্জনৰ এক আহিলা হৈ পৰিছে। আৰু দুয়োৰে যিটো কেমেষ্ট্ৰি, এই কেমেষ্ট্ৰিটো মানুহে গ্ৰহণ কৰে। ইয়াৰ আগতেও আশীৰ্বাদ থিয়েটাৰত আছিল, তেতিয়াও আশীৰ্বাদ থিয়েটাৰৰ দৰ্শক থিয়েটাৰত বেলেগে আছিলে। কিন্তু তেতিয়া দৰ্শকে তেওঁলোকক খুব ধুনীয়াকৈ আদৰি লৈছিল। ৰাগে ইয়াতে অগ্নিসাক্ষী কৰিছিল, মোৰ নাটক মানৱ ড্ৰাইভাৰৰ প্ৰেম কৰিছিল। আৰু আগতে বহুকেইখন নাটক ৰচনা কৰিছোঁ।
ভাল অভিনেতা, ভাল শিল্পী আৰু মই তেওঁৰ সুন্দৰ ভৱিষ্যত কামনা কৰিছোঁ, আশা কৰিছোঁ ৰাগ আৰু শ্যামন্তিকাৰ কেমেষ্ট্ৰিয়ে ৰাজ তিলকৰ মান উচ্চতৰ কৰিব। এইখিনিতে আমি খুব সুখেৰে জনাওঁ যে এখন সুন্দৰ নাটক আমালৈ আগবঢ়াইছে এইবাৰ অভিযন্তাৰ সেন্দুৰীয়া মন। জ্যোতি শৰ্মা ডাঙৰীয়া অভিযন্তাৰ সেন্দুৰীয়া মন ইতিমধ্যে আমাৰ ৰিহাৰ্চেল আগবাঢ়িছে যথেষ্টখিনি। খুব সুন্দৰ এখন নাটক হৈছে, দৰ্শকৰ উপভোগ্য এখন নাটক। আহক আমি এই চেগতে এই নাটকখনৰ এটি সুন্দৰ দৃশ্যাংশ বুলি কৈছোঁ, দৃশ্যাংশ এটি উপভোগ কৰি লওঁ। তোৰ প্ৰাণতে মোৰ শতযুগৰ প্ৰাণ একাকাৰ সঞ্জু, তোক পাতি মোৰ জীৱন আধৰুৱা। মোৰ যদি কিবা এটা হয় তই কি কৰিবি? তেনেকৈ নকবিচোন, এনেই মৰি মৰি জীয়াই আছোঁ। তই মোক সাহস দে বিস্মিতা, যাতে সোনকালেই তোৰ শিৰত উজ্বলাই তুলিব পাৰোঁ পবিত্ৰ সেন্দুৰৰ ৰঙা আভা। কচাই নহয়, কেঁচাই খাইটি। তহঁতৰ এই দৈত্য দানৱক নিৰ্মূল কৰিবলৈ যুগে যুগে দেৱীৰ জন্ম হয়। জোকাই নলবি আমাৰ দৰে সৰু মানুহক। আমাৰ দৰে সৰু মানুহৰ খং উঠিলে খাণ্ডৱদা হয়, খাণ্ডৱদা। দেখিলে নহয় দালৈ শ্যামন্তিকাৰ কি ৰুদ্ৰৰূপ। এইবাৰ আহক শ্যামন্তিকাৰ মনৰ কথা কিছু আমি শুনো। মেকআপত ব্যস্ত আমাৰ শ্যামন্তিকা। এতিয়া থিয়েটাৰৰ আৰম্ভ হোৱা নাই দেই নাটকখন। মই ইমান তেনেকৈ দেখা নাপাওঁ। মনৰ কথা ক'ব শ্যামন্তিকাই। কি মনৰ কথা ক'ম? খুব ভাল পাইছে ইয়াত আহি, কেনেকুৱা পাইছে, কি কথা ক'ব লাগে? আচলতে প্ৰথম কথা হ'ল যে এইবাৰ বহু বছৰৰ পিছত থিয়েটাৰলৈ আহিছোঁ, 7 বছৰৰ পিছত। গতিকে সেইটো এটা বেলেগ এটা এক্সাইটমেণ্ট আছে আচলতে থিয়েটাৰলৈ যে আহিছোঁ। তাতে ৰাজ তিলক থিয়েটাৰ শুনি আহিছোঁ, ইমান বছৰে দেখি আহিছোঁ, ইমান ভাল ভাল নাটক দিছে আগত ৰাজ তিলক থিয়েটাৰে। গতিকে এইবাৰ সৌভাগ্য হৈছে সেইখন মঞ্চতে ময়ো অভিনয় কৰিম। আৰু মোৰ লগত আছে বহু বছৰৰ পৰা আপোনালোকে দেখি আহিছে আমাক একেলগে বহু বিহু বিচ্ছিদিত আমি একেলগে অভিনয় কৰিছোঁ, চিনেমা কৰিছোঁ আমি বহু। গতিকে ৰাগনিতম ৰাগদাৰ লগত আমি এইবাৰ মঞ্চখন একেলগে আমি শ্বেয়াৰ কৰিম। একেলগে গতিকে আমি দুয়ো একেলগে এইবাৰ মঞ্চখন শ্বেয়াৰ কৰিম। গতিকে আমাৰ মনটো আচলতে নিজৰ ভিতৰৰ পৰা আমাৰ পজিটিভ ফিল এটা হৈ আছে যে দৰ্শকে এইবাৰ আমাক আঁকোৱালি ল'ব বা দৰ্শকে ৰাজ তিলক থিয়েটাৰ চাবলৈ আহিব। আৰু লগতে আমাৰে সৌভাগ্য যে নাটককেইখন সাংঘাতিক ভাল নাটক পাইছোঁ। প্ৰথমতে ক'বলৈ যাম যে নীলা চকুৰ গান, প্ৰণৱ বৰুৱাৰ নীলা চকুৰ গানখন আমাৰ অলৰেডি আমাৰ মিউজিক কৰা হৈ গৈছে। আৰু ইমান ধুনীয়া নাটকখন যে বহুত ভেৰিয়েশ্যনছ আছে, প্ৰেম আছে, খং আছে, ইটো সিটোক লৈ জেদ অভিমান সকলো আছে। গতিকে ইমান ভেৰিয়েশ্যন থকা এখন নাটক 101% চিয়'ৰ যে ৰাইজে নাটক চাবলৈ আহি নিৰাশ হৈ যাবলগীয়া নহয়। আৰু লগতে সংগীত খুব ধুনীয়াকৈ দিছে, অজয় ফুকনে বেকগ্ৰাউণ্ড কৰিছে আৰু লগতে গানকেইটাও তেখেতে কৰিছে। গতিকে খুব ধুনীয়া ধুনীয়া গান লৈ আহি আছোঁ আমি নীলা চকুৰ গান লৈ পেলাই। আৰু লগতে দ্বিতীয়তে আমাৰ ৰাজপথৰ ৰাজকুমাৰী, অভিজিত ভট্টাচাৰ্যদাৰ ৰাজপথৰ ৰাজকুমাৰী। গতিকে সেইখন নাটকো আমাৰ ৰিহাৰ্চেল ইতিমধ্যে আৰম্ভ হৈছেই। খুব ধুনীয়া এটা লাভ ষ্টৰী লৈ পেলাই আহি আছোঁ আমি ৰাজপথৰ ৰাজকুমাৰী লৈ পেলাই। গতিকে আমি আৰু লগতে ধ্ৰুৱজ্যোতি শৰ্মাদাৰ অভিযন্তাৰ সেন্দুৰীয়া মন। এজন অভিযন্তাৰ মনটোত কি কি থাকিব পাৰে, নিজৰ ঘৰৰ প্ৰতি দায়িত্ব, নিজৰ প্ৰেমিকাৰ প্ৰতি দায়িত্ব, সকলোখিনি সোমাই আছে। গতিকে এখন সুন্দৰ মানে ড্ৰামা, য'ত প্ৰেম, ইম'শ্যন গোটেইখিনি পাব আপোনালোকে। তেনেকুৱা ধৰণৰ ড্ৰামা এখন লৈ আহিছোঁ আমি অভিযন্তাৰ সেন্দুৰীয়া মনত ধ্ৰুৱজ্যোতিদাৰ। গতিকে ভাবিছোঁ যে আমি বিশ্বাস কৰোঁ যে এইবাৰ ৰাজ তিলক থিয়েটাৰ অসমবাসীৰ ৰাইজে চাই খুবেই বেছি ভাল পাব। আৰু লগতে আমাক আশীৰ্বাদ কৰিব যাতে আমিও আমাৰ ফালৰ পৰা যাতে নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰোঁ, মানে বেষ্ট দিব পাৰোঁ। যিহেতু দৰ্শকৰ আদৰে আমি আগুৱাই যাব পাৰোঁ, গতিকে দৰ্শকৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰিছোঁ। এইবাৰ আহক আমি আমাৰ ষ্টাফটোৰ বাকী সদস্যসকলৰ পৰিচয় দুআষাৰ মনৰ কথা ক'ব। বালাজী মৃতুল বালাজী মোৰ পুৰণা বন্ধু, দুআষাৰ মনৰ কথা লাগে আমাক। আজিৰ দিনটো আমাৰ ফুটা হৈ গ'ল, বহুত আনন্দৰ মুহূৰ্ত, খুব ভাল লাগিছে।
তিনিখন ভিন্ন নাটক লৈ আহিছোঁ আমি। অভিজিৎ ভট্টাচাৰ্যৰ ৰাজপথৰ ৰাজকুমাৰী, প্ৰণৱ বৰুৱাৰ নীলাচকুৰ গান আৰু শুভজ্যোতি শৰ্মাৰ অভিযোতাৰ সেন্দুৰীয়া মন। আৰু বিশেষকৈ এইবাৰ ৰাগ নিতমে বৰ ধুনীয়া কেৰেক্টাৰ কৰিছে তিনিওখন চৰিত্ৰত। মই ভাবোঁ ৰাগে এইবাৰ আগতে কি কৰিছে নাজানো, এইবাৰ ৰাগে বৰ ধুনীয়াকৈ কেৰেক্টাৰ দুটা ৰূপায়ণ কৰিছে আৰু আমাৰ ৰাজপথৰ ৰাজকুমাৰীখন আহিবলৈ আছে। আশা কৰিছোঁ ৰাগে তাতেও খুব সুন্দৰ অভিনয় কৰিব। ধন্যবাদ। ভ্ৰাম্যমান সৰুৰ পৰাই চাইছোঁ, যোৱা বছৰ ভ্ৰাম্যমানত জড়িত হৈছোঁ, এই বছৰ প্ৰথমৰ পৰা পাইছোঁ। চ' এটাই লক্ষ্য, ৰাজতিলকক উচ্চ শিখৰলৈ লৈ যাম। এয়া আপোনালোকৰ আগত আমি আগবঢ়ালোঁ থিয়েটাৰখনৰ কিয়দাংশ, থিয়েটাৰখনৰ আভ্যন্তৰীণ যিখিনি আমি ইয়াত চলি আছে তাৰ কিয়দাংশই আপোনালোকক দেখালোঁ। আগন্তুক সময়ত আমি আগবঢ়াই দিম আমাৰ যিখিনি আমি আগুৱাই গৈ থাকিম। নাটক আহিছে, নাটকৰ গান হ'ব, ফাইট কম্প'জ হ'ব, গোটেইখিনি লৈ যে আমি এখন ভ্ৰাম্যমান থিয়েটাৰ আগবাঢ়ি আহিম সেইখিনি সময়ে সময়ে আপোনালোকক দেখাই থাকিম। আজিলৈ বেছি নকওঁ, আপোনালোকৰ আমাৰ সহায় সহযোগিতা বিচাৰিছোঁ, দৰ্শকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে এইবাৰ এই 2024-25 নাট্যবৰ্ষটো ৰাজতিলক থিয়েটাৰৰ কাৰণে এটা সাফল্যৰ বৰ্ষ হয়। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি আগুৱাই যাব পাৰোঁ। ধন্যবাদ। নমস্কাৰ। আজি আমাৰ ৰাজতিলক থিয়েটাৰৰ এটা পবিত্ৰ দিন।
অতি পবিত্ৰ দিন আজি আমাৰ লাইভ এটা স্থাপন কৰা হ'ল এই বৰ্ষটোৰ কাৰণে আমি ওলাই যাম ৰাইজৰ মাজলৈ ওলাই যাম তিনিখন ভিন্ন ধৰ্মী নাটক লৈ ৰাইজৰ আশীষ বিচাৰি যাম ৰাইজক আমি যি পাৰোঁ যিমান পাৰোঁ মনোৰঞ্জন দিবলৈ চেষ্টা কৰিম আজি আমাৰ এই পবিত্ৰ দিনটোত আমি সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আমি ভালকৈ কাম কৰাৰ বাবে উৎসাহ বিচাৰিছোঁ আপোনালোকৰ পৰা ধন্যবাদ।